এয়া মোৰ হাতত আহি পৰিছে iPhone 12 128GB ভেৰিয়েণ্ট। এইটো মই অফলাইন কিনিছোঁ। তো বলক বেছি দেৰি নকৰোঁ, প্ৰথম ফাৰ্ষ্ট লুকটো চাই লওঁ এবাৰ। এইটো ফোন অলৰেডি মই আনবক্সিং কৰিছোঁ, অলৰেডি মই ইউজ কৰিছোঁ। আজি আপোনালোকক আনবক্সিঙৰ লগতে ৰিভিউটো একেলগে ফোনটোৰ বিষয়ে ক'ম যে একচুৱেলি ফোনটো ইউজ কৰি কেনেকুৱা লাগিছে। জাষ্ট আপোনাক দেখুৱাবৰ কাৰণে এবাৰ আকৌ আনবক্সিং কৰি দিছোঁ। এয়া ব্লেক কালাৰত iPhone 12 আৰু লগত কি আহে আপোনাক দেখুৱাইছোঁ। তথাপি আপোনাক ফাৰ্ষ্ট লুক এবাৰ দেখুৱাই দিছোঁ। অলৰেডি মোৰ ছেটআপ কৰা হৈ গৈছে ফোনটো। এয়া iPhone 12 লগত আপোনাৰ আহে এডাল টাইপছ আৰু লগত আহে আপোনালোকে চবে জানে যে কিছু ডকুমেণ্টছ ইয়াৰ লগত আহে। ডকুমেণ্টছৰ ভিতৰত এটা এপল লগো ষ্টিকাৰ আৰু কিছুমান পেপাৰ ৱৰ্ক আছে। তো এইখিনি আমি সাইড কৰি ৰাখোঁ। এতিয়া বেছি দেৰি নকৰি কুইক ৰিভিউ দিবলৈ চেষ্টা কৰোঁ যে এই সপ্তাহ 10 দিন মই ইউজ কৰিলোঁ, ফোনটো ইউজ কৰি মই কেনেকুৱা পাইছোঁ। প্ৰথম ফোনটোতো ফাৰ্ষ্ট লুকটো আপুনি দেখিলে, আৰু এই ফোনটো 2022ত যদি আপুনি ল'ম বুলি ভাবে যে ল'লে আপোনাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব সেইটো জনাব লৈছোঁ। বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে বহুতখিনি ৰিভিউ চাইছে, ফোনটো কেনেকুৱা আপোনালোকে গম পায়। তো মই জাষ্ট ফোনটোৰ পাৰ্চনেল অপিনিয়ন দিব ইচ্ছা কৰিছোঁ যে মই কেনেকুৱা পাইছোঁ ফোনটো। আৰু 2022ত যদি আপুনি ফোনটো ল'ম বুলি ভাবে iPhone 12, তো আপোনাৰ কাৰণে কেনে হ'ব। ৱেলকাম টু HIRU'S টেকনিকেল। তো লেটছ ষ্টাৰ্ট ইট। এতিয়া ফাইনেলি আপোনাৰ ফোনটোৰ বিষয়ে কওঁ। ফোনটো হাতত লৈ প্ৰথম মই এপিয়াৰেঞ্চ জাষ্ট হেণ্ডছ ফিলিংটোৰ কথা ক'লোঁ। আগতে আমি যিমানকেইটা এপেলৰ ফোন ইউজ কৰিছিলোঁ 4, 5S, 5 সেইবিলাক গোটেইখিনি ফোনত স্কুৱেৰ এজ আছিল, মানে এই ছাইডটো একেবাৰে সমান আছিলে, ফ্লেট আছিলে। তাৰপিছত যিমানকেইটা ফোন আহিলে 6, 6S, 7, 8, তাৰপিছত XR, X চিৰিজৰ গোটেইকেইটা, তাৰপিছত 11ৰ গোটেইকেইটা আপোনাৰ ৰাউণ্ড এজত আহিছিলে। প্ৰথমতে যেতিয়া ৰাউণ্ড এজ হাতত লৈছিলোঁ বহুত কমফৰ্টেবল লাগিছিল। আৰু যেতিয়া মই গম পালোঁ যে 12ত এজটো ফ্লেট কৰি দিছে, আগৰ ৰেট্ৰ' ডিজাইন কৰি দিছে, তো ভাবিছিলোঁ যে ফিল ভাল নালাগিব নেকি লৈ পিনে হাতত। কিন্তু এনেকুৱা অলপো নহয়। যেতিয়া ফোনটো মই হাতত লৈছোঁ বহুত ধুনীয়া এটা ফিল পাইছোঁ। আৰু ইণ্টাৰেষ্টিংলি যেতিয়া মই ফোনটো কিনিবৰ কাৰণে গৈছিলোঁ, মই একেবাৰে ভবা নাছিলোঁ যে মই ব্লেক কালাৰত ফোনটো ল'ম। এয়া চাওক, মই ভবা নাছিলোঁ যে ব্লেক কালাৰত ফোনটো ল'ম। মই কেতিয়াও ব্লেক কালাৰ আইফোনটো ল'ম বুলি ভবা নাছিলোঁ। কিন্তু যেতিয়া আনবক্সিং কৰিলোঁ ফোনটো, যেতিয়া ফোনটো চালোঁ হাতেৰে, এনেকুৱা ফিল হ'ল চাৰিওফালে। যেতিয়া ডিছপ্লেখন বন্ধ হৈ থাকে এনেকুৱা ফিল হয় যে কমপ্লিটলি ব্লেক কালাৰত এটা গ্লাছৰ টুকুৰা হয়। এনেকুৱা এটা ফিল হয়, এটা গ্লাছৰ যেন পিচ এটা হয়, এনেকুৱা ফিল হয় মানে ফোনটো। যেতিয়া মানে ফোনটো ফিল কৰোঁ, যেতিয়া ব্লেক কালাৰত ফোনটো চাওঁ, এনেকুৱা ছলিড ফিল হয়, গম পায় যে ফোনটো বহুত মজবুত হয়। আৰু অবভিয়াছলি এপেলটো এপেলে ন, তো আপোনাৰ যিমানেই আপুনি বেলেগ ফোন নলওক কিয়, এপেলৰ ফোনৰ অলপ ডিমাণ্ডটো বহুত বেছি বেলেগ। অকল ডিমাণ্ড বুলি নহয়, ইয়াৰ বিল্ড কোৱালিটি বহুত বেছি ভাল। ইণ্টাৰেষ্টিং কথা এটা কওঁ আপোনাক। দুজন ল'ৰাই কথা পাতি আছিলে, এজন ল'ৰা সুধিলে এদিন যে এণ্ড্ৰইড ফোন আৰু আইফোনৰ মাজত ডিফাৰেঞ্চটো কি। তেতিয়া এই ল'ৰাজনে ক'লে যে এণ্ড্ৰইড যিমান ফোন আছে সেইবিলাক ফোন, আৰু এইটো হৈছে আইফোন, সেইটোৱে ডিফাৰেঞ্চ। যদি আপুনি আগৰ পৰা আইফোন ইউজ কৰি আছে, এপেলৰ প্ৰডাক্ট ইউজ কৰিছে, আপুনি জানে যে আইফোনৰ যিটো বিল্ড কোৱালিটি তাৰ কম্পিটিটৰ আৰু কোনো নাই। আইফোন ইজ আইফোন। এতিয়া এই ফোনটোৰ যদি আমি ডিজাইনৰ কথা ক'বলৈ যাওঁ, এই ফোনটোৰ ফ্ৰণ্ট আৰু বেক দুয়োফালে গ্লাছ আছে, দুয়োফালে গ্লাছ ইউজ কৰা গৈছে। আৰু এপেলে কোৱা মতে ইয়াতে চিৰামিক চিট অলিঅ'ফবিক কোটিং ইউজ কৰা গৈছে। তো আগৰ ফোনতকৈ ই বহুত গুণে ড্ৰপ ৰেজিষ্টেঞ্চ হয়। তাৰ আগতে এটা কথা কৈ লৈছোঁ আপোনালোকক, ড্ৰপ ৰেজিষ্টেঞ্চ এণ্ড ক্ৰেছ ৰেজিষ্টেঞ্চ দুটাৰ মাজত এটা ফাষ্ট ডিফাৰেঞ্চ আছে। এই ফোনটো ড্ৰপ ৰেজিষ্টেঞ্চ হয়, যদি পৰে গ্লাছৰ ফোন ভাঙিবই, যদি বেয়াকৈ পৰে ভাঙিব। কিন্তু ইয়াৰ ভাঙা পচিবিলিটি বহুত বেছি কম, কাৰণ ৱৰ্ল্ডৰ টাফেষ্ট গ্লাছ ইয়াতে এইটো স্মাৰ্টফোনত ইউজ কৰিছে। ইয়াতে ইউজ কৰিছে চিৰামিক চিল্ড অলিঅ'ফবিক কোটিং ইউজ কৰিছে। তো গতিকে ড্ৰপ ৰেজিষ্টেঞ্চ হয়। কিন্তু যেতিয়াই আপুনি ফোনটো পাৰচেছ কৰিব, পাৰচেছ কৰাৰ পিছত প্ৰথম কামটো কৰিব কিন্তু কি, আপুনি ইয়াতে এখন ভাল কোৱালিটিৰ টেম্পাৰ গ্লাছ এখন লগাব আৰু বেক কাভাৰ ইউজ কৰিব। আইফোন এটা লোৱা চবৰে ড্ৰিম থাকে। মই আজি আইফোন এটা লৈছোঁ, মোৰ এটা ড্ৰিম আছিলে। মই আগৰ পৰা বাৰু ইউজ কৰি আহিছোঁ এপেলৰ প্ৰডাক্ট।
সাপোজ আপুনি এটা আইফোন ল'ম বুলি ভাবিছে, আইফোনটো লৈছে 50,000, 60,000, 70,000, 80,000, 1 লাখৰ আপুনি এটা ফোন লৈছে। ফোনটো লোৱাৰ পিছত আপোনাৰ যদি ফোনটো পৰে নাইবা যদি স্ক্ৰেচ হৈ যায়, আপুনি নিজৰে বেয়া লাগিব। তো গতিকে যেতিয়াই আপুনি iPhone 12 কিনিব, আপোনাৰ প্ৰথম কামটো হৈছে ভাল কোৱালিটিৰ টেম্পাৰ গ্লাছ এখন লগাই ল'ব। এইটো ফোন ইউজ কৰাৰ মই আগত ইউজ কৰি আছিলোঁ OnePlus 9 Pro। OnePlus 9 Pro এটা বহুত ভাল ফোন হয়, কিন্তু ফোনটো যেতিয়া হাতত লোৱা যায় গ্ৰিপিং বহুত ধুনীয়া হয়, কিন্তু ফোনটো ওজন পাওঁ মই, অলপ ৱেইটটো বেছি লাগে। কিন্তু তাৰ পৰা যেতিয়া এইটো চিফ্ট হ'লোঁ, ফোনটো যেতিয়া হাতেৰে চুলোঁ, এনেকুৱা ফিল হৈছে যে ইমান পাতল ফোন, ইমান লাইট ৱেইট ফোন, অনলি 167 গ্ৰাম ৱেইট হয় এইটো। তো গতিকে ফোনটো ইউজ কৰি খুবেই ভাল পাব, একেবাৰে লাইট ৱেইট, একেবাৰে কম্পেক্ট, ফ্লেট এজ হোৱাৰ কাৰণে ছাইডত ফ্ৰেমবোৰত বেজেলবোৰ একেবাৰে নাই, একেবাৰে বেজেলবোৰ কমি গৈছে। তো ফোনটো আগৰ ফোনতকৈ বহুতখিনি সৰু হৈছে, বহুতখিনি ইয়াৰ ওজনটো কমিছে। তো ফোনটো ইউজ কৰি প্ৰেক্টিকেল লাইফত আপুনি খুবেই ভাল পাব। আপুনি যদি এটা বিচাৰি আছে কম্পেক্ট ফোন, তাৰ কাৰণে iPhone 12 আপোনাৰ কাৰণে বেষ্ট চইচ হ'ব। এতিয়া আহোঁ ফোনটোৰ কেমেৰা ডিপাৰ্টমেণ্টৰ ওপৰত। ইয়াত অলৰেডি আপুনি দেখিছে ইয়াৰ বেক চাইডত ডাবল কেমেৰা ইউজ কৰা গৈছে। এটা হৈছে মেইন কেমেৰা 12 মেগাপিক্সেলৰ আৰু এটা হৈছে আল্ট্ৰা ৱাইড কেমেৰা, সেইটোও 12 মেগাপিক্সেলৰে হয়। তো গতিকে আপুনি নৰ্মেল ফটো যদি ল'ম বুলি ভাবে নাইবা আল্ট্ৰা ৱাইড ল'ম বুলি ভাবে, ইয়াৰ ক্লিয়াৰিটি বহুত বেছি পাব। ইয়াৰ ডাইনামিক ৰেঞ্জ, ইয়াৰ ক্লিয়াৰিটি, ফটোবিলাকত ইয়াৰ ডিটেইলছ বহুতখিনি হেভি পাব। আপুনি ইয়াৰ ফটোবোৰ চাই পেলাই অনুভৱ কৰিব পাৰিব আপুনি সঁচাকৈ এটা হাই এণ্ড ফোন ইউজ কৰি আছে। আৰু যদি ফ্ৰণ্টত আপুনি চেল্ফি কেমেৰা ক'ব যায়, ইয়াতো 12 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা ইউজ কৰা গৈছে। তো চেল্ফি ইয়াৰ বহুত বেছি বঢ়িয়া হয়। ইয়াত চাওক, চেল্ফি বুলি কোৱালে আকৌ এটা কথা মনত পৰে, যেনেকৈ চাইনিজ ফোনবিলাকৰ আপোনাৰ চেল্ফিত আপোনাৰ এটা ধুনীয়া টোন এটা আনি দিয়ে, স্মুথ কৰি দিয়ে। ইয়াত আপুনি সেইটো বস্তু নাপাব। ইয়াত কমপ্লিটলি ৰিয়েল লাইফ, আপুনি কমপ্লিটলি ৰিয়েল টোন এটা পাব, ফেচ টোন এটা পাব। অ'প' নাইবা ভিভ'ৰ দৰে চাইনিজ ফোনবিলাকত যেনেকৈ আজিকালি ফিল্টাৰ ইউজ কৰা গৈছে, বিভিন্ন ফিল্টাৰ আপোনাৰ দেখাটো অলপ ধুনীয়া কৰি দিয়ে, কালাৰবোৰ অলপ ইনহেঞ্চ কৰি দিয়ে। ইয়াত আপুনি এইটো বস্তু নাপাব। ইয়াত কমপ্লিটলি নেচাৰেল ফটো আপুনি পাব। আপুনি দেখিবলৈ যেনেকুৱা, আপুনি সেনেকুৱা ফটো আহিব। আপুনি যদি ক'লা ফটো আহিব, আপুনি যদি বগা তো বগা ফটো আহিব। ইয়াত আপুনি ক'লা মানুহ বগা কৰিব নোৱাৰিব, বগা মানুহ ক'লা কৰিব নোৱাৰিব। আৰু আপুনি যদি এই ফোনটোৰে নাইট ফটো ল'ম বুলি ভাবে, ইয়াত নাইট মুড বহুত বেছি ভাল হয়। আপুনি যিয়ে কণ্ডিশ্যনত ফটো নলওক কিয়, এই ফোনটোৱে আপোনাক বেষ্ট পাৰফৰ্মেঞ্চ দিব। আপুনি পৰ্ট্ৰেইট ফটো ল'ব পাৰে, এইটো আল্টিমেট পৰ্ট্ৰেইট ফটো হয়। মই আপোনাক দি দিম বাৰু চিম্পলত। এতিয়া আহোঁ আমি ইয়াৰে বেটাৰী ডিপাৰ্টমেণ্টলৈকে। কাৰণ চাওক, আজিকালি হাতত আমি ফোনটো লৈ ফুৰোঁ, এই ফোনটোত বিভিন্ন কাম কৰোঁ। ফোনটো ৰাতিপুৱা চাৰ্জ দি পেলাই দিনটো বাহিৰৰ কাৰণে ওলাই যাওঁ। তো ইয়াত আমাৰ স্মাৰ্টফোনত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে বেটাৰী। এই ফোনটোত 2775 mAh বেটাৰী ইউজ কৰা গৈছে। তো আপুনি যদি নৰ্মেলি এজন এণ্ড্ৰইড ইউজাৰ হয়, তো চবেই জানে আপোনালোকে যে 5,000, 6,000, 7,000লৈকে মানুহে বেটাৰী ইউজ কৰে। কিন্তু তাৰ তুলনাত ইয়াৰ mAh বহুত বেছি কম। কিন্তু এই ফোনটোৰ অপটিমাইজেশ্যন ইমান ভাল, ইয়াৰে হাৰ্ডৱেৰ ছফ্টৱেৰ ইমান বেছি অপটিমাইজ, যাৰ কাৰণে আপোনাৰ গোটেই দিনটো যিমানেই আপুনি হেভি টাচ নকৰক কিয়, এই ফোনটোত আপুনি আল্টিমেট বেটাৰী লাইফ পাব। আপুনি যদি ৰাতিপুৱা ফুল চাৰ্জ দি ওলাই আহে, দিনটো আপুনি হাই এণ্ড কামবোৰ কৰক, ফটো কেপচাৰ কৰক, ছ'চিয়েল মিডিয়া কৰক, গেম খেলক, কোনো ধৰণৰ বেটাৰী ডাউন ইভিনিঙলৈকে নহয়। মই এইটো ফোনত গোটেই দিনটো ইউজ কৰি মই 1.5 দিনৰ বেটাৰী লাইফ আৰামছে পাইছোঁ। তো আপুনি এজন যদি নৰ্মেল ইউজাৰ হয়, আপুনি 1.5 দিন আৰামছে খেদাব পাৰিব। আৰু আপুনি যদি এজন হেভি ইউজাৰ হয়, তেতিয়াহ'লে হাৰ্ডলি আপোনাৰ দিনটো আৰামছে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যিকোনো কাম কৰি, যিকোনো টাস্ক কৰি আৰামছে গোটেই দিনটো গুচি যাব। তো বেটাৰী ডিপাৰ্টমেণ্টত ইয়াক মই 100 আউট অফ 100 মাৰ্কছ দিব বিচাৰোঁ। আৰু ইয়াত যদি এতিয়া আমি চাৰ্জিঙৰ কথা ক'বলৈ যাওঁ, ইয়াৰ লগত কোনো ধৰণৰ চাৰ্জাৰ নাহে, কিন্তু ই ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰে। আপুনি 20 ৱাটৰ এটা ফাষ্ট চাৰ্জাৰ ল'ব লাগিব। যদি আপুনি 0 to 100 চাৰ্জ কৰিম বুলি ভাবে, তেতিয়া 2 ঘণ্টা সময় ল'ব। 2 ঘণ্টাৰ ভিতৰত ই কমপ্লিটলি 0 to 100 চাৰ্জ কৰি আপোনাক দি দিব। তো আপুনি যদি 20 ৱাটৰ এটা ফাষ্ট চাৰ্জাৰ ল'ম বুলি ভাবে, তেতিয়াহ'লে এপেলৰ পৰাই ল'ব, অথৰাইজ চাৰ্জাৰহে ল'ব। আপুনি যদি এটা ফাষ্ট চাৰ্জাৰ ল'ম বুলি ভাবে, তো আপোনাৰ 1800-1900 মানৰ ভিতৰত পাই যাব। যদি আমি এতিয়া ডিছপ্লেৰ কথা ক'বলৈ যাওঁ, 6.1 ছুপাৰ ৰেটিনা HDR ডিছপ্লে ইউজ কৰিছে। এই ডিছপ্লেখন HDR10 ছাপৰ্টেড হয়। আপুনি যদি HDR ভিডিঅ' চাই ভাল পায়, HDR ভিডিঅ' যদি চাব ইচ্ছা কৰে, আপুনি নেটফ্লিক্স, এমেজন, OTT প্লেটফৰ্মত যদি HDR ভিডিঅ' চাম বুলি ভাবে, তেতিয়াহ'লে আপুনি এই ফোনটোত চাই খুবেই ভাল পাব। আৰু 2 নম্বৰ কথাটো, এই ফোনত এটা বহুত ইম্পৰ্টেণ্ট বস্তু দিছে এইবাৰ কি, এইটো মেজৰ আপডেট বুলি ক'ব পাৰি iPhone 12ত। ইয়াত OLED ডিছপ্লে ইউজ কৰিছে। মিনছ
ইয়াত যিখিনি ব্লেক হয় ফুল্লি ডিপ ব্লেক হয় যেতিয়া আপুনি হলিউডৰ মুভি এখন চাব নাইবা আপুনি পিকচাৰ এটা চাব য'ত ব্লেক বেছি আছে তো সেই ব্লেকবোৰ কমপ্লিটলি ডিপ ব্লেক আপুনি চাব পাৰিব আপুনি যদি HDR10 ভিডিঅ' চাই আপুনি যদি আল্ট্ৰা HD ভিডিঅ'বোৰ চাই এই ফোনটোত খুবেই ভাল হ'ব কাৰণ ইয়াৰ যিখিনি ব্লেক পাৰ্ট হয় ডিছপ্লেখনত যিখিনি ব্লেক কণ্টেণ্ট আহিব তো সেইখিনি ফুল্লি ব্লেক হৈ থাকিব ফুল্লি ডিপ ব্লেক তো আপুনি ইউজ কৰি খুবেই ভাল পাব এই ফোনটোত এপলে 60 হাৰ্টছৰ ডিছপ্লে ইউজ কৰিছে তো প্ৰিভিয়াছলি মই আপোনাক অলৰেডি কৈছোঁ OnePlus 9 Pro ইউজ কৰিছিলোঁ মই যেতিয়া OnePlus 9 Pro ইউজ কৰিছিলোঁ তেতিয়া তাত 120 হাৰ্টছৰ ডিছপ্লে আছিলে তাৰপিছত যেতিয়া ইয়াতে শিফ্ট হ'লোঁ মই মোৰ অলপো এনেকুৱা ফিল হোৱা নাই য'ত এইটো ফোনত এনেকুৱা লাগে যে মই কোনোবাত লেগিং হৈছে নেকি নাইবা স্কোৰিঙত কিবা প্ৰব্লেম হৈছে নেকি একদম বাটাৰ মাখন স্মুথ হয় ফোনটো এপেলৰ হাৰ্ডৱেৰৰ লগত ইয়াৰ ছফ্টৱেৰটো ইমান বেছি অপ্টিমাইজ হয় আপুনি ফিলে কৰিব নোৱাৰিব আপুনি যেন 60 হাৰ্টছৰ ডিছপ্লে ইউজ কৰি আছে আৰু এতিয়া আপোনাক মই জনাওঁ ফোনটোৰ মেইন পাৰ্টৰ বিষয়ে এইটো হৈছে পাৰফৰ্মেন্স তো পাৰফৰ্মেন্স যদি ফোনটো চাবলৈ যাওঁ এপেলৰ পাৰফৰ্মেন্স অবভিয়াছলি কোনো টক্কৰ নাই ইয়াত এপেলৰ ফোন পাৰফৰ্মেন্সৰ কাৰণে জনা যায় আপুনি এটা যদি এণ্ড্ৰইড ফোনত 8GB 12GB ৰেমৰ ফোনো ইউজ কৰে এই ফোনটোত 4GB ৰেম ইউজ কৰা গৈছে 4GB লগত পাত্তা নাপায় এই ফোনটোত A14 বায়নিক চিপ ইউজ কৰিছে যিটো 5 নেনোমিটাৰৰ ওপৰত বেছ কৰি বনোৱা হৈছে তো এই ফোনটো আল্টিমেট স্মুথ হয় আপুনি পাৰ্চনেলি আপোনাক একচুৱেলি মই কৈ শেষ কৰিব নোৱাৰিম আপুনি গেমে খেলক নাইবা ভিডিঅ' এডিটিং কৰক যিয়ে টাচ নকৰক কিয় এইটো বাটাৰ মাখন স্মুথ চলিব ফোনটো আৰু এই ফোনটোৰ বিষয়ে যেতিয়ালৈকে আপুনি পাৰ্চনেলি ইউজ নকৰে ইউজ কৰি নাচায় কোনোবা যদি ফ্ৰেণ্ডৰ তাত আছে কোনোবা যদি আপোনাৰ ৰিলেটিভৰ তাত আছে আপুনি ইউজ কৰি চাওক গেম খেলি চাওক ফিল কৰিব পাৰিব আপুনি ইয়াৰ পাৱাৰটো ইমান বেছি পাৱাৰ আৰু লগতে মেক্সিমাম হাই এণ্ড ফোনবিলাকত গৰম হৈ যায় বহুতখিনি হিটিং ইছ্যু থাকে এই ফোনটোত আপুনি কোনো ধৰণৰ হিটিং ইছ্যু নাপাব তো পাৰফৰ্মেন্সৰ কাৰণে এই ফোনটো বেষ্ট হয় মই এইটো ফোনটো লৈছোঁ 128GB ভেৰিয়েণ্টত ইয়াৰ ৰোমটো হৈছে 128GB ৰেম হৈছে 4GB আৰু ইয়াত আপোনাৰ প্ৰচেছৰ ইউজ কৰা গৈছে A14 বায়নিক চিপ যিটো 5 নেনোমিটাৰৰ ওপৰত বেছ কৰি বনোৱা গৈছে আহোঁ কনক্লুশ্যনলৈকে যে এই ফোনটো 2022ত ল'ব পাৰি নে নোৱাৰি তো মই আপুনি যদি 2022ত এটা বেষ্ট স্মাৰ্টফোন ল'ম বুলি ভাবিছে iPhone 12তকৈ বেটাৰ চইচ আৰু আপোনাৰ একো নহয় আপোনাৰ এটা কুৱেশ্যন আহিব পাৰে যে 2022ত যে iPhone মই 11লৈকে যাম 12লৈকে যাম নে 13লৈকে যাম আপকামিং 14ও আহি আছে তো মই ক'ম 11টো আপুনি এতিয়া ল'ব মই ছাজেষ্ট নকৰোঁ কাৰণ এইটো 4G ফোন হয় দুদিন পিছত যদি আপোনাৰ 5G আহি যায় আৰু আপুনি যদি 5G ইউজ কৰিব নোৱাৰে আপোনাৰ নিজৰ বহুত বেছি বেয়া লাগিব আৰু 13 আপোনাৰ যদি বাজেট মিলে তো আপুনি 13ত যাব পাৰে কিন্তু মই ভাবোঁ যে বেষ্ট ভেলু ফৰ মানি iPhone 12 হয় আজিৰ ডেটত iPhone 12 আৰু 13ৰ মাজত বহুত বেছি একো ডিফাৰেঞ্চ নাই ইয়াৰ স্পীড মোটামুটি একে 19-20ৰ ডিফাৰেঞ্চ কেমেৰাত কোনো ধৰণৰ অসুবিধা নাপায় 19-20ৰ কেমেৰাৰ ডিফাৰেঞ্চ আহিব তো মই ভাবোঁ 2022ত iPhone 12 ইজ দ্য বেষ্ট ভেলু ফৰ মানি ফোন তো গ' ফৰ ইট এতিয়া আপুনি যদি সোধে যে এই ফোনটো মই কিয় লৈছোঁ এই ফোনটো ফিউচাৰ প্ৰুফ হয় এই ফোনটো যদি আজি লৈছোঁ আজি 4-5 বছৰলৈকে মই কোনো ধৰণৰ ফোনৰ প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ কাৰণটো ইয়াতে আপকামিং 5 বছৰলৈকে ইয়াত এপলে ছফ্টৱেৰ আপডেট দিব 1 নম্বৰ কথা 2 নম্বৰ কথা এইটো 5G হয় 5G হোৱাৰ লগে কি হয় কমপ্লিটলি ফিউচাৰ প্ৰুফ হয় যদি মই এটা আজি 4G ফোন ইউজ কৰিলোঁ হয় হয়তো মোৰ এটা টেনশ্যন থাকিব যে 5G আহিব নেকি 2 দিনত তো 5G ল'ব লাগিব তো ইয়াতে মোৰ সেইটো টেনশ্যন নাই তো কমপ্লিটলি এইটো 5G ফোন হয় তো আৰামছে ইয়াতে মই 5G ইউজ কৰিব পাৰিম আৰু লগতে 5 বছৰলৈকে ইয়াতে চিকিউৰিটি আপডেট দিব 5 বছৰলৈকে ইয়াতে আপোনাৰ ছফ্টৱেৰ আপডেট দিব এপলে তো আৰামছে আপুনি 2022ত চাৰিওফালৰ পৰা বেষ্ট কেমেৰা বেষ্ট বেটাৰী বেষ্ট ডিছপ্লে বেষ্ট এপিয়াৰেঞ্চ বেষ্ট বিল্ড কোৱালিটি তো আপুনি iPhone 12লৈকে যাব পাৰে থেংক ইউ